হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভালে। মই আজি আকৌ আহিছোঁ এটা নতুন ৰেচিপি লৈ। ৰেচিপিটো যেন আপোনালোকে স্কিপ নকৰাকৈ চাই। এয়া হৈছে মানিমুনি। মানিমুনিখিনি আমি বাছি আছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লগতে ভিডিঅ'টোত যিসকলে নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, লগতে ঘণ্টা বটনটো অল কৰি দিব। মানিমুনিখিনি বাছি লৈ কিনে এয়া ধুই ল'লোঁ ধুনীয়াকৈ। দেখিছেনে কি ধুনীয়া মানিমুনি। এয়া ধুই ল'লোঁ ধুনীয়াকৈ। মানিমুনিৰ বহুতো ঔষধি গুণ আছে। এয়া ধুই লোৱা হৈ গ'ল মানিমুনিখিনি। এয়া হৈছে আলুখিনি মই বইল কৰি লৈ পিটিকি লৈছোঁ ধুনীয়াকৈ। এয়া হৈছে কণীখিনি বইল কৰি লৈছোঁ ধুনীয়াকৈ। এয়া মিক্সিত মই এতিয়া আদা নহৰু অকণমান দিছোঁ। এয়া 2টা জলকীয়া দিছোঁ। আৰু এইখিনি হৈছে মানিমুনি। এইখিনি মিক্সিত পেষ্ট বনাই ল'ম মই ধুনীয়াকৈ। এতিয়া মোৰ মানিমুনিৰ কাৰণে কেৰাহীটো গৰম কৰি ল'লোঁ। ইয়াতে তেল দি লৈছোঁ। এতিয়া এই কণীকেইটা ভাজি ল'ম ধুনীয়াকৈ। ইয়াতে অকণমান ৰং গুড়া দিছোঁ মই কণীখিনিত। কণী হৈ গ'ল মোৰ এতিয়া। এয়া মই ইয়াতে তেজপাত আৰু পাঁচফোৰণ দি লৈছোঁ অকণমান, আৰু পিঁয়াজখিনি দিলোঁ। এয়া হালধিও দিলোঁ অকণমান। এতিয়া আলুখিনি দি ভাজি ল'ম ধুনীয়াকৈ। এয়া ভাজি লোৱা হৈ গ'ল। ইয়াতে মানিমুনিখিনি দি দিছোঁ এতিয়া। মানিমুনিৰ পেষ্টখিনি এইখিনি অকণমান আৰু বাতিটো আখলি দিলোঁ। এইখিনি অকণমান ভাজি ল'ম ধুনীয়াকৈ। ইয়াতে এতিয়া গৰম পানী দি লৈছোঁ। এইখিনি এতিয়া উতলিব দিম অকণমান। এই উতল আহিছে দেখিছেনে? ইয়াতে নিমখ দি ল'লোঁ মই অকণমান সোৱাদ অনুসৰি। তাৰপিছত ইয়াতে কণীকেইটা দি ল'লোঁ ধুনীয়াকৈ। এইখিনি উতলিব দিম। দেখিছেনে কি ধুনীয়া কালাৰ উঠিছে? ধুনীয়াকৈ উতলি আছে আঞ্জাখন। এতিয়া মোৰ আঞ্জাখন হৈ গ'ল। এয়া দেখিছেনে কি ধুনীয়াকৈ হৈছে। এয়া কণী দি মানিমুনিৰ আঞ্জা। যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইয়াতে ৰাখিছোঁ। ধন্যবাদ।